बाक्सानि मसलपुराव रायजोआरि आखाइनि इसान दिन्थिफुंनाय आरो बायनाय फाननायनि जि मेला बेखौ बेखेवदों। स' बेखेवगिरि बिथां सारा मा फोरमायखौ जों बेखौ दान्दिसे उनाव होनो थांगासिनो दङ। बेनि सिगां जायफ्रा चेनेलाव गोदान चेनेलखौ साबस्क्राइब, जायफ्रा फेसबुक प्रफाइलाव नायदों प्रफाइलखौ फल' आरो शेयार खालाम, भिडिअखौ फुल नायजोब, बेनि उनाव कमेन्ट खालामनो दाबाव। स' मसलपुराव जे रायजोआरि आखाइनि इसान दिन्थिफुंनाय आरो बायनाय फाननायनि जि मेला बेखेवनाय, बे बेखेवनाय हाबाफारियाव बाहागो लानानै बेखेवगिरि बिथां सारा मा फोरमायखो फै जों आबुङै मिथिनानै लादिनि। আজি এখন ৰাজ্যিক পৰ্যায়ৰ হস্ততাঁত বস্ত্ৰ মেলা যোৱাকালিৰ পৰা আৰম্ভ হৈছে, কিন্তু আজি অপেনিং কৰিলোঁ। 14 তাৰিখে কমপ্লিট হ'ব। ইয়াত BTCৰ বাহিৰেও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি শিপিনীসকলে তেখেতসকলৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব। আৰু ইয়াৰ লগতে আমাৰ কোকৰাঝাৰত হ'ব নৱেম্বৰত, ওদালগুৰিত হ'ব ডিচেম্বৰত। গতিকে তিনিটা পৰ্যায়ত তেখেতসকলে বাফেডৰ এই ৰাজ্যিক পৰ্যায়ৰ বস্ত্ৰমেলা পাতিব শিপিনীসকলৰ আৰ্থিক উন্নতিৰ কল্পে। কি থলুৱা সামগ্ৰী ইয়াত থলুৱা সামগ্ৰী গামোচা, আৰণাই, দখনা, তাৰপিছত ষ্টল, স্কাৰ্ফ, এৰী ষ্টল, জেকেট, মেখেলা চাদৰ বিভিন্ন ধৰণৰ তেনেকুৱা। তাৰোপৰি এইটো কি বুলি কয়, এইটো হেণ্ডিক্ৰাফ্ট আইটেমো থাকিব কিছুমান। সেইখিনিয়ে আৰু। এই বস্ত্ৰ মেলাৰ পৰা শিপিনীসকলে নিশ্চয় লাভৱান হ'ব। তাৰ কাৰণে শিপিনীসকল লাভৰ কাৰণেতো এইখিনি কৰিছে, যিহেতু শিপিনীসকলৰ বজাৰৰ সুবিধা তেনেকুৱা নাই। মচলপুৰততো নাইয়ে, বজাৰনো কি আছে, সপ্তাহত দুখন বজাৰ হয়, তাতে যি হয় বিক্ৰী, তাত বাহিৰতো বেলেগ ব্যৱস্থা একো নাই। আৰু যাত ডিজিটেল মাধ্যম বা তেনেকুৱা হিচাপতো শিপিনীসকল ইমান পাৰ্গত নহয়, নাজানে, সুবিধাখিনি পোৱা নাই। গতিকে এতিয়াতো প্ৰথম মাধ্যম তেখেতসকলে। কিমানমান ষ্টল থাকিব ইয়াত? কিমান? 60। আপোনালোকৰ পৰা কেনেধৰণে ছাপোৰ্ট দিছে শিপিনীসকলক? সেইটো তেখেতৰ যিমান 14 দিন ইয়াত থাকিব, তাহাঁতক কিবা এটা ৰিমুনাৰেশ্যন দিব পাৰ্টিচিপেট কৰাৰ কাৰণে, যিহেতু গোটেইবিলাকে দুখীয়াই মোটামুটি। গতিকে 9,000 স্থায়ীখিনিক 9,000 দিব, যিখিনি মচলপুৰ স্থায়ী। আৰু মানে ডিষ্ট্ৰিক্টত বাহিৰত যিখিনি আহিব তেখেতক 11,000 দিব। ব্ৰাফেডৰ দ্বাৰা আয়োজিত আৰু ডেভেলপমেণ্ট কমিশ্যনাৰ ফৰ হেণ্ডলুম, আমি আজি প্ৰথম 2025 আৰু 26 যিটো আমাৰ ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা আৰম্ভ কৰিছোঁ। এইটো আমি প্ৰথম মচলপুৰ কৰিছোঁ, ইয়াৰ পিছতে আমি নেক্সট প্ৰগ্ৰামটো আৰম্ভ কৰিম। সেয়েহে আজি আমি ইয়াতে যোৱাকালিৰ পৰা আমি আৰম্ভ কৰিছোঁ, আজি অপেনিং কৰিছোঁ। আৰু ইয়াতে 60 ষ্টল ইয়াতে আগভাগ ল'ব শিপিনীসকলে। আৰু ইয়াতে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ইয়াতে আগভাগ লৈছে। ইয়াতে ৱেষ্ট বেংগলৰ পৰা আছে, উত্তৰ প্ৰদেশৰ পৰা আছে, আৰু অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াতে আহিছে। মণিপুৰ আছে, নাগালেণ্ড আছে, আৰু আমাৰ BTCৰ পৰা আমাৰ যিসকল আমাৰ থলুৱা প্ৰডাকশ্যন কৰে আৰু প্ৰডিউচাৰ কোম্পানী আছে, আমাৰ ইয়াতে আগভাগ লৈছে। তেওঁলোকক আমি মানে যিটো কোকৰাঝাৰ হ'লে আদাৰ ডিষ্ট্ৰিক্ট হ'লে আমি 11,000 দিওঁ, আৰু লোকেল ডিষ্ট্ৰিক্ট হ'লে আমি 9,000কৈ দিয়া হয়। পাৰ ডে নহয়, আমি 14 দিনৰ ৰেমুনেশ্যনটো দিয়া হয়। আৰু এইটো আমি যিটো কালচাৰ প্ৰগ্ৰাম আছে সেইটোৰ বিষয়ে মই আগতে কৈছোঁ যে ইয়াতে আজি আমি অপেনিং কৰিছোঁ। আমাৰ নেক্সট 6 আৰু 7 দিনাখনি আমি ডেন্স কম্পিটিশ্যনৰ আয়োজন কৰিছোঁ। ইয়াৰ আমি প্ৰাইজ মানি দিছোঁ ইয়াতে 5,000 প্ৰথম, আৰু দ্বিতীয় হ'ল 3,000, আৰু তৃতীয়টো হ'ল 2,000। ইয়াৰ লগতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লওঁ, কিন্তু মানে বতৰৰ লগত পূজাৰ বতৰৰ লগত সকলোৱে মানে পৰীক্ষা আছে, কি আছে, ইয়াৰ কাৰণে প্ৰগ্ৰামটো আমি তেনেকৈ আৰ্ট কম্পিটিশ্যন লৈছিলোঁ, তাৰপিছত ডেন্স কম্পিটিশ্যন, ইয়াৰ পিছত আৰু ফেশ্বন শ্ব' লৈছিলোঁ। কিন্তু সময়ৰ লগত আমি খাপ খাব নোৱাৰিলোঁ, কিয়নো পূজাৰ বতৰত আমি মানে বহুত মানুহক তেনেকৈ কণ্টেক্ট কৰিছিলোঁ, কিন্তু পোৱা নাই। সেই হিচাপত আজি মচলপুৰত অহা 14 অক্টোবৰলৈকে চলিব। সেইটোৱে আপোনালোকৰ তৰফৰ পৰা আপোনালোকক জনাইছোঁ যে আপোনালোকে অলপ সহায় কৰিব, যে থলুৱাসকলে যি প্ৰডাকশ্যন কৰে সেইটো অতি কম মূল্যতে ইয়াতে হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট প্ৰডাক্টটো আপোনালোকে ইয়াতে পাবলৈ সক্ষম হ'ব। আজি যে প্ৰথম দিনৰ কাৰ্যসূচী, আজি প্ৰথম জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালে। হয় ছাৰ।
অঁ কেনেধৰণে অনুষ্ঠানটো কৰিলে? অনুষ্ঠানটো আমি তাৰমানে সকলো অসমৰ বাহিৰে মানে ভাৰতবৰ্ষতে আমাৰ জুবিন দাক আমি সকলোৱে মানুহ তেওঁৰ মানে যি গান গায় বা যিবোৰ তেওঁলোকে আমাৰ অসমৰ চিনাকি, আমি জুবিন দাক যেনেকৈ ধৰণৰ আমি শ্ৰদ্ধা জনাব লাগে আমি তেনেকৈ ইমান দিব পৰা নাই। কিন্তু ইয়াতে আমি যেনেকৈ ধৰণৰ আমি শ্ৰদ্ধাঞ্জলি দিছোঁ, আমাৰ তেনেকৈ গভমেণ্ট এতিয়া চেঞ্জ হৈছে, কোনো আমাৰ মানে BTC গভমেণ্টত কোনো আলহী আজিৰ দিনত আমি লৈ আহিব পৰা নাই। যদি আমাৰ BTC গভমেণ্ট যদি এতিয়া হৈ গ'ল হয়, আমি হয় হেণ্ডলুম ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰক পালোঁ হয় বা কোনোবা চিফক পালোঁ হয়, তেতিয়া আমি প্ৰগ্ৰামটো অলপ বেছি জুবিন গাৰ্গৰ যিটো আমাৰ প্ৰগ্ৰাম কৰিবলগীয়া আছিলে সেইটো আৰু ইয়াতকৈ আৰু ডাঙৰকৈ কৰিব পাৰিলোঁ হয়।